নমস্কাৰ, মই সুস্মিতা দত্ত। আজি পাঠ কৰিবলৈ লৈছো শ্ৰদ্ধাৰ অভিজিত দাৰ এটি কবিতা। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। আজি 19 মে, মংগলবাৰ। দুপৰ নিশা বৰষুণ জাকৰ বৰ অনুভৱ কৰিছো। কি জানিবা বৰষা নামি আহে বুকুলৈ। বৰষুণৰ অভাৱত ভাৱনাবোৰ অতীত হ'ব ধৰিছে। কিচিম কিচিম ভাৱনাৰ মাজত তুমি জনী যেন সদায় চিগাৰেটৰ ধোঁৱা হৈ উৰি গৈছা। তোমাক লৈ কিমান যে স্বপ্ন মোৰ হৃদয়ৰ মণিকূটৰ গোপন কোঠাত অনাই বনাই বগাই ফুৰিছে অযুত সপোনবোৰ। কিমান যে বুকুত লৈ ফুৰিছো খিলখিলাই মৰা হাঁহিৰ মাদকতাবোৰ। মদ্যপান কৰাটো মোৰ নিচা আৰু হাবিয়াস কৰাটো মোৰ পেচা, কিন্তু মৰম দিয়াটো মোৰ বুকুৰ পৰমাণুৰ হেঁচা। কথাবোৰ কলেই বাঢ়ি যায়। মনত আছেনে বাইক আৰু স্কুটিৰ ৰেচ লগোৱা? ফোনৰ ৰিচিভাৰ তুলি মনে মনে লৈলাসৰ আমেজ লোৱা? আৰু গোল গোল চশমা পিন্ধি হাতুৰঙি ৰঙীন চুলি মেলি কেমেৰাত পজ দিয়া? এইবোৰ সকলো আবদ্ধ কোঠাৰ বিননি আত্মাৰ, আৰু মই বন্ধ কোঠাত লগোৱা শিকলি লগোৱা তলাটো। স্মৃতিবোৰ সকলো দুপৰ নিশা অকলে বাকি লোৱা পেকটো, আৰু সপোনবোৰ কেৱল ধোঁৱা। বৰ কষ্ট হয় জানা, যেতিয়া আত্মীয়তাৰ গুণ বিচাৰি তোমাৰ বুকুৰ কোঠালিয়ে কোঠালিয়ে ঘূৰি ফুৰো। মানুহে কয় চাহ খাব নজনা ল'ৰাটো আজি তেজ শুহিব পৰা হ'ল। কি কৰিম কোৱা? বৰষুণ নহালৈকে মই বহি থাকিম জিৰণি চৰাত, মাথো সপোনবোৰ জীপাল হোৱাৰ অপেক্ষাত। ধন্যবাদ।